মূল্য বৃদ্ধি কোৱা কৰিছে আমাৰ চৰকাৰে যি কয় তাতে আমি মানি ল'ব লগা হৈছে উপায় নাই আৰু চৰকাৰে আৰু শ্ৰেণীটো বৰ অসুবিধা হৈছে আজি সাধাৰণ শ্ৰেণী আলু নি খাব নোৱাৰে সমস্যাই কিন্তু এটা আমি কৰিম গাঁৱৰে গ্ৰাহকে চিঠি যায় 100 টকাত আকৌ বস্তু নাপায় বিহুৰ আগৰ বজাৰ আৰু বৰ্তমানৰ বজাৰৰ মাজত পাৰ্থক্য কি দামৰ ক্ষেত্ৰত আমাৰতো বহুত যথেষ্ট পাৰ্থক্য কেনেকুৱা এতিয়া আলু পিঁয়াজ চব বস্তুৰ দাম বাঢ়িছে বস্তু নাপায় দাম বঢ়াৰ ক্ষেত্ৰত আপোনালোকৰ কেনেকুৱা ধৰণৰ সুবিধা হৈছে বা সমস্যা আমাৰ বহুত অসুবিধা এতিয়া আমি দামত কিনিব লাগিব দামততো দিব নোৱাৰোঁ কাষ্টমাৰে দামত নিকিনে এতিয়া কিনিব লাগে 16 টকা 20 টকা লাগে গ্ৰাহকে নতুন দাম শুনি কাষ্টমাৰৰ কেনেকুৱা প্ৰতিক্ৰিয়া এই দাম নালাগে আৰু ইমান দাম আছে নানো নাখাওঁৱে বজাৰ কৰা মানুহ মানে এই অঞ্চলটোত বিশেষকৈ কেনেকুৱা ধৰণৰ মানুহ বাস কৰে মানে চব হাজিৰা কাম কৰা কেনেকুৱা প্ৰভাৱ পেলাইছে মূল্য বৃদ্ধি বৰ্তমান যিটো চলি আছে আমি মানে ৰাইজৰ যিটো আমি অতিষ্ঠ কাৰণ মূল্য বৃদ্ধি কোৱা কৰিছে আমাৰ কাৰণ দাইল চাউল ইত্যাদি শাক পাচলি পৰ্যন্ত আমি যিটো বজাৰৰ মূল্য বৃদ্ধিৰ কাৰণে আমি পইচা আমাৰ যিটো ইনকামৰ লগত আমাৰ হেৰি নহয় এডজাষ্টমেণ্ট হোৱা নাই গতিকে চৰকাৰে এইটো নিশ্চয় বিবেচনা কৰিব লাগে কিয় ৰাইজে ৰজা যেতিয়া ৰাইজৰ কথা চৰকাৰে ভাবিব ৰাইজৰ কথা নাভাবি তেওঁলোকে যদি নিজৰ কথাই ভাবি থাকে তেতিয়াহ'লে ৰাইজৰ অৱস্থা শোচনীয় হৈছে 2014 চনত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈছিল তেতিয়া বিজেপিৰ এটা শ্লোগান আছিল বহুত হুই মেংগাই কি মাৰ আপকি বাৰ মোদী চৰকাৰ আজি 9 বছৰ সম্পূৰ্ণ হ'ল 2024ত পুনৰ লোকসভা নিৰ্বাচন মূল্যবৃদ্ধি কিমান হ্ৰাস পালে আগৰ তুলনাত 2014 পূৰ্বৰ তুলনাত কিমান হ্ৰাস পালে বুলি ভাবি হ্ৰাস পোৱাটো মই দেখা নাই মই দেখিছোঁ যে এতিয়া বৰ্তমান ডিজেল পেট্ৰলৰ পৰা ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি যিকোনো যিখিনি যাৱতীয় সামগ্ৰী আমাক লাগে আমাৰ প্ৰয়োজনীয় সামগ্ৰী সেইখিনি আমি এনেকুৱা দামত কিনিব লগা হৈছে যে আমাৰ অৱস্থাৰ লগত সেইটো মানে হেৰি নহয় এডজাষ্ট নহয় সেয়েহে আমি চৰকাৰক বিনম্ৰ অনুৰোধ যাতে মূল্য বৃদ্ধিটো কমায় মিঠাতেলৰ পৰা আমাৰ দাইলৰ পৰা আৰম্ভ কৰি গোটেই বস্তুৰে যাতে মূল্য বৃদ্ধিটো তেওঁলোকে কমোৱাৰ চেষ্টা কৰে নহ'লে চৰকাৰে ৰাইজৰ যিটো আস্থা নাথাকিব ভয়ানক সম্ভৱ মানে আপোনাৰ জীৱনৰ ওপৰত কি ধৰণে প্ৰভাৱ পৰিছে আপোনাৰ জীৱিকাৰ ওপৰত কি ধৰণে প্ৰভাৱ পৰিছে চব মিঠাতেলৰ এতিয়া 130 টকা 40 টকা হৈছে 180 টকা 2 ঘণ্টা দিওঁ আলু আজিতে 20 টকা হা আৰু কি হ'ব মানে ভয়ানক বাঢ়ি বিহুৰ পূৰ্বৰ আৰু বৰ্তমানৰ মূল্যবৃদ্ধিৰ মাজত বিহুৰ পূৰ্বৰ আৰু বৰ্তমানৰ কি কয় মানে আপুনি ভাবে নেকি যে গিনিজ বুকৰ যি বিশ্ব অভিলেখ সৃষ্টি কৰিলে সেইটোৱে মূল্যবৃদ্ধিত প্ৰভাৱ পেলাইছে বুলি আপুনি ভাবে নেকি কাৰণ সেইটো নামত 100 কোটি টকাৰ অধিক খৰচ কৰা বুলি চৰকাৰে খৰচ কৰা বুলি ইতিমধ্যে বিভিন্নজনে চৰ্চা চলাইছে বেছি কোৱা হ'ব চৰকাৰে যি কয় তাতে আমি মানি ল'ব লগা হৈছে উপায় নাই আৰু চৰকাৰে আৰু মানে তেওঁলোকে যি কয় সেই শুনিব লাগিব তাত বোলে আমাৰ কাম নাই দাদা নিয়ন্ত্ৰণ কৰিব লাগে চৰকাৰে মানে কি মূল্যবৃদ্ধিটো সঁচাকৈ মানে কি মানে বহু বেছি হৈছে সেইখিনি যাতে চৰকাৰে নিয়ন্ত্ৰণ কৰে তাৰ বাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ মানে সাধাৰণ শ্ৰেণীৰ কেনেধৰণৰ অসুবিধা হৈছে মূল্যবৃদ্ধি সাধাৰণ শ্ৰেণীটো বৰ অসুবিধা হৈছে আজি সাধাৰণ শ্ৰেণী আলু নি খাব নোৱাৰে শাক পাচলি অতিষ্ঠ হৈছে অতিষ্ঠ দাম শাক পাচলি যেনেকুৱা ধৰক মানে গেলামালৰ যেনেকুৱা মানে কি আলু হেৰি এনেকুৱা দাম বহুত হৈছে গতিকে সেইখিনি চৰকাৰে যেতিয়া নিয়ন্ত্ৰণ কৰে তেতিয়াহ'লে সাধাৰণ মানুহখিনি চলাৰ অলপমান সুবিধা হ'ব ব্যৱসায় হিচাপে আপোনাৰ মূল্যবৃদ্ধি কি ধৰণৰ সমস্যা আপোনাৰ কাৰণে কি ধৰণৰ সমস্যা হৈছে মূল্যবৃদ্ধি গ্ৰাহকৰ কি প্ৰতিক্ৰিয়া নতুন দাম শুনি গ্ৰাহকে চিঠি যায় ইমান দাম হয় না বস্তু এতিয়া দাম কমিব লাগে দাম কমিব লাগে বস্তুৰ দাম আছে যে এতিয়া বিহুৰ পূৰ্বৰ আৰু বৰ্তমানৰ মাজত মূল্যবৃদ্ধি কি বস্তুৰ দাম বাঢ়িল বিহুৰ আগত আৰু বৰ্তমান বিহুৰ আগত অলপতে জিকা আপোনাৰ 16 টকা কিলো পাইকাৰী আৰু এতিয়া মোটামুটি 30 টকা মূল্যবৃদ্ধি কি সমস্যা আপোনাৰ কাৰণে আপুনি ডেকা যুৱ প্ৰজন্ম আপোনাৰ কাৰণে মূল্যবৃদ্ধিৰ সমস্যা হয়নে নহয় সমস্যাই কিন্তু এটা আমি কৰিম সমস্যাটো আমাৰ মতেতো নচলে না চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদটো কৰিব পাৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধেতো ক'ব পাৰি আমাৰ কথা যিটো চৰকাৰ প্ৰতিবাদ কৰি একো লাভে নাই আচ্ছা ঠিক আছে আপুনি এই মাছ লৈছে লোকেল মাছ
চালানী মাছত ফৰ্মেলিনৰ উপস্থিতি ধৰা পৰিছে, কি ক'ব মানে মাছৰ ক্ষেত্ৰত আপোনাৰ কি ধৰণৰ? ঘৰত ধৰি লওক নিজৰ পুখুৰী আছে, আমি লোকেল মাছে খাওঁ। এতিয়া মাছ আজি মাৰিব নোৱাৰোঁ কাৰণে লোকেল ইয়াতে কিনিব, চালানী খাব নাই। চালানী মাছটো বিক্ৰী এতিয়া কমিছে অলপ আগত কৰি। লোকেল মাছৰ চাহিদা কিমান বাঢ়িছে নেকি, দাম বাঢ়িছে নেকি? দাম অলপ বাঢ়িছে। এতিয়া চালানী মাছটো বন্ধ বুলি কোৱাৰ কাৰণে আমি ধৰক আমি যিটো মাছ 50 টকা পোৱা বেচিব লাগে সেইটো 40 টকা পোৱা বেচিব লগা হৈছে। লোকেল মাছৰ দামটো বাঢ়ি গৈছে অলপ, আমি দামত কিনিব লগা হৈছে, দামত বেচিব লগা হৈছে। বৰ্তমান দিনত মূল্য বৃদ্ধিৰ যিটো হাৰত দামবিলাক বাঢ়া দুটা হৈ আছে, এইটোৰ মানে অলপ বিৰাট আমাৰ জনসাধাৰণৰ কাৰণে বিৰাট ক্ষতিকাৰক। গতিকে মই মোৰ ফালৰ পৰা দোকানী হিচাপে মই এটা কথা ক'ব বিচাৰোঁ, যাতে অলপ দাম দৰটো চৰকাৰৰ নামত অলপ সহযোগ কৰি দাম দৰবিলাক কম বেছ অংকটোত চাই অলপ জনসাধাৰণক যাতে গৰীব শ্ৰেণীটো বাছি চলাৰ কাৰণে যাতে সহায়ক হয়, সেইটোৱে মোৰ ফালৰ পৰা অনুৰোধ। মূল্য বৃদ্ধিৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰিছে নে নাই, আপোনাৰ পৰিয়ালৰ ওপৰত পৰিছে? পৰিছে বাবা, বহুত বস্তু বহুত দাম হৈছে। তাকে কিনিব নোৱাৰা হৈছে, 100 টকাত আকৌ বস্তু নাপায়। নাই পইচা, অৰুণোদয় পইচা পায়নে নাই আপুনি? নাপাওঁ। হা হা হা। অৰুণোদয়ৰ পইচা মোৰ হোৱা নাই, কৈ থাকে হ'ব। বৃদ্ধ পেঞ্চন? বৃদ্ধ পেঞ্চনটো পাওঁ। তাতে সন্তুষ্ট নে আপুনি? বৃদ্ধ পেঞ্চনৰ 250 টকা পায়। বৃদ্ধ পেঞ্চন কেনেকৈ কি পইচা পাওঁ? 800 টকা পাওঁ। 800 টকা 2 দিনৰ পইচা নাপাওঁ। সন্তুষ্ট আকৌ নহয় বৃদ্ধ পেঞ্চন। চৰকাৰলৈ কি আহ্বান আপুনি জনাব মূল্য বৃদ্ধিৰ ক্ষেত্ৰত, মূল্য বৃদ্ধি হ্ৰাস কৰাৰ ক্ষেত্ৰত বিশেষকৈ? কি জনাম, কিবা লাগে চৰকাৰে আৰু আমাক 250 টকা বেছিকৈ দিলি। আঁচনি মানে আপোনাৰ অৰ্থ আপুনি আঁচনি বিচাৰিছে তাৰমানে? আঁচনি দিয়ক চৰকাৰে, মূল্য বৃদ্ধি হ্ৰাস নকৰিলেও কথা নাই নেকি? আঁচনি কিবা এটা দিয়ক। আজি 70 বছৰ বয়স, আকৌ দিয়া নাই চৰকাৰে। সেইকাৰণে আমাৰ অসুবিধা হৈ আছে। জীৱন দায়িনী ঔষধৰ বহুকেইটা দাম বাঢ়িল, আপুনি ফাৰ্মাচিষ্ট হিচাপে কি ভাবে, বা মানে সাধাৰণ জনতাৰ কি নতুন সমস্যা হৈছে ঔষধৰ দাম বৃদ্ধিৰ লগে লগে? সমস্যাটো বহুখিনি হৈছে, সদায় বাঢ়ি আছে দাম। দামটো আই পতে আমি মিলাই আছোঁ, সদায় দাম বাঢ়ি আছে, প্ৰতিদিনে বাঢ়ি আছে মোটামুটি। জনসাধাৰণৰ বহুত প্ৰব্লেম হৈছে। কিছুমান চুগাৰৰ ঔষধ বা প্ৰেছাৰৰ টেবলেট ডেইলি খাব লাগে, গেছৰ টেবলেট, এইবিলাক বিৰাট সমস্যা হৈছে জনসাধাৰণৰ। এইটোতো অত্যাৱশ্যকীয়, প্ৰয়োজনটো হ'বই নহয় জানো? ঔষধটো লাগিবই মানুহক। লাগিবই, সদায় লাগিব। প্ৰেছাৰৰ টেবলেট, চুগাৰৰ টেবলেট মানুহে নহ'লে নহয়। গতিকে বিৰাট অসুবিধা হৈছে। মানে আপুনি কি আহ্বান জনাব চৰকাৰক? ঔষধৰ অন্ততঃ ঔষধৰ দামটো কমাটো বিচাৰে নেকি আপুনি? কমালেতো ভালেই জনসাধাৰণৰ কাৰণে, কাৰণ আমাৰ ঘৰতো ঔষধ ব্যৱহাৰ হয়, ইমান দামত কিনিব লগা হৈছে, বিৰাট প্ৰব্লেম হৈছে।